তো এতিয়া আমি আহি পালোহি দীপৰ বিল দেখা পাইছে আপোনালোকে আৰু খুব ধুনীয়া বতাহ বলি আছে এতিয়া আবেলি 4:15 সময় হৈছে তো আমি আহিলোঁ দীপৰ বিল আৰু দীপৰ বিলত আমি আচলতে দীপৰ বিল ফুৰিটো থাকোৱে দীপৰ বিল ফুৰিবলৈ আহোৱে তাৰ উপৰি আমি আহিলোঁ আজি দীপৰ বিলৰ লোকেল মাছ নিবৰ কাৰণে তো এতিয়া মাছ কি আছে চাম আৰু বহুত নাও এতিয়াও সেই মাছ ধৰি আছে দেখা পাইছে এইবিলাক তো প্ৰথমতে মাছ কিনো আছে চাই পেলাই অলপ যদি ওলোৱা নাই মাছ অলপ দেৰিকৈ ল'ব লাগিব তো চাই লওঁ প্ৰথমতে কি মাছ আছে এইটো এখানে ধুনীয়া চাৰিওফালে খুব ধুনীয়াকৈ পানী ঢৌটো দেখিছে নহয় একদম আপ এণ্ড ডাউন হৈ আছে আৰু এই বতাহ ফাগুন মাহৰ বতাহ ধুনীয়া বতাহৰ কাৰণে এই বতাহৰ কাৰণে পানীৰ ঢৌটো দেখা পোৱা গৈছে সুন্দৰ চাৰিওফালে মাছ আহিলে আপোনাক মাছ দেখাইছোঁ অলৰেডি চাই থাকিব চক 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 ট্ৰেইন গৈ আছে আৰু এইফালে কি বতাহৰ চাউণ্ড দেখা পাইছে মাছলি আহিব লোকেল মাছলি আহিব আৰু কান্দুলি মাছ ল'ম বুলি আহিছোঁ কান্দুলি মাছ নাপালেও বেলেগ মাছ লৈ যাম মুঠতে আজি দীপৰ বিলৰ লোকেল মাছ খাবলৈ লৈহে যাম আৰু আহিছোঁ যেতিয়া ন ইমান দূৰ তো আজি আমি বিলৰ মাছ লৈ যাম বহুত দিন বিলৰ মাছ খোৱা নাছিলোঁ মাজতে আহিছিলোঁ এমাহমান আগত কান্দুলি মাছ লৈ গৈছিলোঁ খুব ধুনীয়া ভাল লাগিলে মানে সোৱাদ লাগিলে আৰু মাছকেইটা দেখিবলৈও ধুনীয়া লাগিলে সেইকাৰণে লৈ ল'লোঁ ঘৰত গৈ খালোঁ যেতিয়া আৰু সোৱাদ লাগিলে তেতিয়া ভাল লগাৰ কাৰণে আমি আকৌ এবাৰ ইয়াতে নিবলৈ আহিছোঁ মাছ লৈ আহিছে খুৰা কি মাছ পালে পুঠি মাছ আহিছে আনিছে সৰু অঁ মিডিয়াম অঁ এতিয়া কি কান্দুলি মাছ নোলায় নেকি ওলাই ন অঁ এই বতাহৰ কাৰণে জালবিলাক উঠাব পৰা নাই বতাহৰ কাৰণে পৰা নাই অঁ এইখিনি সময়ত মাছ বিক্ৰী হৈ যায় নহয় তাকে তো দেখা পালে ইয়াত পুঠি মাছ পালে আৰু চাওঁ আৰু অলপ সময় আমি কান্দুলি মাছ নাপালে আৰু সৰু মাছকে লৈ যাম আৰু সেইকেইটা 300 টকা এই কিমানকৈ দিছে 100 দিয়ক দুভাগ দি দিয়ক লৈ লওঁ আৰু আজি ডাঙৰ মাছ নোলালে আজি সব সৰু পুঠি মাছ দুভাগ বেলেগ বেলেগকৈ দি দিব পুঠি মাছকে লৈ লৈছোঁ আৰু এতিয়া বেলেগ মাছ নাহিলে আজি
সেইটো তাতে ভৰাই দিয়ক। অঁ এইটো পলিথিন তাতে ভৰাই দিব পাৰিব দুটা। অঁ তাতে এতিয়া 5:40 হ'ল, আন্ধাৰ হৈ আহিছে। ৰাস্তা লাইট তো মাছ লৈ ল'লোঁ আমি এতিয়া। তো আমি পুঠি মাছ লৈ ল'লোঁ এতিয়া, বহুত সময় ৰখিলোঁ। সৰু মাছ লৈ ল'লোঁ এতিয়া, দীপৰ বিলৰ মাছ, আৰু আন্ধাৰো হৈ আহিলে। তো এতিয়া আমি গৈ থাকোঁ। আজিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আগলৈ এনেকুৱা যদি ভিডিঅ' লাগে মই দেখুৱাই থাকিম আপোনালোকক দীপৰ বিলৰ আৰু কেনেকুৱা মাছ আহে পিছলৈ দেখাই থাকিম। তো আজিলৈ বাই বাই।